দুবাৰ চাল চুৰি কৰিছে, কেছ হৈছে ৰাইজৰ আগত সি আঁঠু খাই ক্ষমা খুজিছে। এইবাৰ প্ৰায় ৮০-৮৫ কেজি চাউল সি পুৰা বেচিছে। নমস্কাৰ, চাহছে ফাৰ্ষ্ট নিউজ আছাম আৰু মই জহিৰুল ইছলাম। কামপুৰৰ জৰাবাৰী সমবায় সমিতিৰ গৌৰবন্দা গাঁৱৰ সুলভ মূল্যৰ দোকানত ৪২ কুইণ্টেলকৈ চাউল সৰলকি। তদন্তকাৰী বিষয়াৰ সন্মুখতে অভিযোগকাৰী মহিলাক অপদস্থ কৰিলে একাংশ দালালে। আৰু এই সংক্ৰান্তত আছে আমাৰ এক বিশেষ প্ৰতিবেদন। চালো। কামপুৰ জৰাবাৰী সমবায়ত চৰকাৰী চাউলত ব্যাগম কেলেংকাৰী। উপায়ুক্তক অভিযোগ মহিলাৰ। তদন্তকাৰী বিষয়াৰ সন্মুখতে অপদস্থ কৰিলে অভিযোগকাৰী মহিলাক। দুৰ্নীতিৰ বিৰুদ্ধে বৰ্তমান চৰকাৰখনে কঠোৰৰ পৰা কঠোৰ হোৱাৰ সময়তে কামপুৰৰ জৰাবাৰী সমবায়ত সংঘটিত হৈছে এক ব্যাগম কেলেংকাৰীৰ ঘটনা। সমবায়খনৰ গৰুবন্দা NSG 337/R/2011 নং সুলভ মূল্যৰ দোকানৰ পৰা ডিচেম্বৰ মাহত আবণ্টিত হোৱা প্ৰায় ৪২ কুইণ্টল চাউল সৰলকি হৈছে। জানিব পৰা মতে সমবায়খনৰ পৰা ২২ জানুৱাৰী তাৰিখে সুলভ মূল্যৰ দোকানখনৰ এজেণ্ট ৰিজু দেই ৪১.৯৫ কেজি চাউল সংগ্ৰহ কৰিছিল। এই কথা গোপন সূত্ৰে জানিব পাৰি সুৰমিলা দাস নামৰ মহিলাগৰাকীয়ে নগাঁও জিলাৰ উপায়ুক্তক এক গোচৰ তৰে। মহিলাগৰাকীয়ে চাউলখিনি দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰা বুলিও অভিযোগ তুলিছে। আজি এই বিষয়টোত তদন্তৰ বাবে যোগান বিভাগৰ পৰা ২ পৰিদৰ্শক অশোক কুমাৰ শৰ্মা আৰু ডলি বৰা লগতে সমবায়ৰ সচিব ৰোহিত পাটৰ সুলভ মূল্যৰ দোকানত উপস্থিত হয়। তদন্তৰ পিছত সচিব পাটৰে সমবায়খনৰে পৰা ২২ জানুৱাৰীত সুলভ মূল্যৰ দোকানী বিজুদেই চাউল সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে আজি তদন্ত সময়ত চাউলসমূহ পোৱা নাই বুলি মন্তব্য কৰে। ইফালে তদন্তৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগকাৰী মহিলাগৰাকীক তদন্তকাৰী বিষয়াৰ সন্মুখতে একাংশ লোকে অপদস্থ কৰে। আনকি মহিলাগৰাকীক খেদি যায় একাংশ দালাল দুষ্ট চক্ৰই। Dalal kako sini bawa tu dalal. You don't know the vision of dalal. We are the fed dalal. জৰাবাৰী সমবায় সমিতিৰ এজন গ্ৰাহক হওক। কালি এই ডি অফিচত মই এটা এজাহাৰ কৰিছোঁ বিজুদক। সি 40 বেগ চাউল সি চুৰ কৰি সমবায়ৰ পৰা চাউলখিনি লৈ চুৰ কৰি তাক বেচি দিছে। আৰু কেইজনমান দুষ্কৃতিকাৰীৰ লগে সি তাক ইন্ধন যোগাই আছে। এইবাৰৰ পৰা সি ৩বাৰ চাউল চুৰি কৰিছে আৰু ২বাৰ চাউল চুৰি কৰিছে। কেছ হৈছে ৰাইজৰ আগত সি আঁঠু খাই ক্ষমা খুজিছে। এইবাৰ প্ৰায় ৮০-৮৫ কেজি চাউল সি পুৰা বেচিছে, চাউল বিক্ৰী কৰি দিছে সি।